মাননীয় মুখ্য সম্পাদক দীপেন ডেকাই আন্তৰিকৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। লগতে উপস্থিত ৰাইজ, মই প্ৰথমে আপোনালোক আটাইলৈকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, সেৱা জনাইছোঁ। আজিৰ এই ক্ষণত এনি লাইফ টুডেৰ স্বত্বাধিকাৰী তথা সমূহ কাৰ্যকৰ্তালৈকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই বঁটাৰ বাবে যোগ্য হিচাপে বিবেচনা কৰাৰ বাবে। সংগীতৰ যি যাত্ৰা সৰুৰে পৰা মই আৰম্ভ কৰিছিলোঁ, সংগীতক সাধনা হিচাপে লৈ যেতিয়াৰে পৰাই মই আগবাঢ়ি গৈছিলোঁ, সংগীতৰ মাজতে মই শুনিবলৈ পাইছিলোঁ মোৰ আত্মাৰ সুৰ, মোৰ আত্মাৰ গান। আৰু আজি এই সাধনাই এটা পৰ্যায়ত গৈ পেলাই স্বীকৃতি লাভ কৰাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ। আজিৰ এই দিনটো মোৰ স্মৰণীয় হৈ ৰ'ব সদায়। মোৰ ইতিমধ্যে বিভিন্ন গীত বিভিন্ন মাধ্যমত ৰিলিজ হৈছে, আৰু যিসকলে মোৰ গীত শুনিছে তেখেতসকলে অনুভৱ কৰিব যিদৰে মই মোৰ গীতসমূহত মোৰ আত্মাৰ সুৰ বিচাৰি পাইছিলোঁ, সেইদৰে মই অনুভৱ কৰিছিলোঁ উপজা মাটিৰ সুৰ। এই বৰ্ষৰ মোৰ এইটো দ্বিতীয়টো বঁটা। জাননীৰ আৰম্ভণিতে দিঠকত হেৰাল সপোন নামৰ চলচ্চিত্ৰ এখনৰ বাবে মই বঁটা পাইছিলোঁ। সেই চলচ্চিত্ৰখনৰ টাইটেল চংটো গাবলৈ মোৰ সৌভাগ্য হৈছিলে। এই আটাইবোৰ মুহূৰ্ত আমাৰ বাবে এক উদযাপনৰ মুহূৰ্ত। স্বকীয় ঐতিহ্য আৰু সাংস্কৃতিক চেতনাৰ পৰা আমি দূৰত থাকিব নোৱাৰোঁ, শিল্পী সত্তায়ো নোৱাৰে। আমাৰ উপজা মাটিৰ প্ৰতি, আমাৰ সংস্কৃতিৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে, আৰু এই দায়িত্বখিনি মোৰ সামৰ্থ্য অনুযায়ী মই পালন কৰিবলৈ চেষ্টা কৰিছোঁ মোৰ গীতসমূহৰ মাজেৰে। মই বেছি দীঘলীয়া নকৰোঁ। আজি এই পবিত্ৰ ভূমি সত্ৰৰ যি এই ভূমিত আজিৰ এই অনুষ্ঠানটো পতা হৈছে, সেইবাবে যেন অনুষ্ঠানটোৰ সুস্থ আৰু অধিক বৃদ্ধি পাইছে। মই নিজেও সত্ৰৰ জীয়ৰী, গতিকে সত্ৰৰ এই পবিত্ৰ ভূমিক মই নমন কৰিছোঁ। লগতে পুনৰবাৰ আপোনালোক আটাইলৈকে মোৰ অন্তঃস্থলীৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰি মই গীত এটি গাবলৈ প্ৰয়াস কৰিছোঁ।